বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু যাবলৈ পৰা নাছিলোঁ। ফাইনেলি আজি যাব ওলালোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SBG লৈ। অলপ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে চাহপাতৰ বাগান আৰু হাবুঙলৈ যাওঁতে এই বাগানখন পাই যায়। ফাইনেলি হাবুং আহি পাই গ'লোঁ। এইখন হৈছে হাবুঙৰ 2 নম্বৰ গেটখন। হাবুং হৈছে আহোম ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী। বুৰঞ্জী মতে 1239 চনত স্বৰ্গদেউ চাউলুং চুকাফাই এই ঠাইতেই তেওঁৰ দ্বিতীয়খন ৰাজ্য পাতিছিল। আহোম ৰজা স্বৰ্গদেউ চাউলুং চুকাফাই এই ঠাইতে প্ৰায় 3-4 বছৰ পাৰ কৰিছিল। কিন্তু সময়ৰ সোঁতত তেওঁ বানপানী আৰু মহামাৰীৰ কবলৰ পৰা বাচিবলৈ চৰাইদেউৰ দিশে তেওঁ যাত্ৰা কৰিছিল। হাবুং হৈছে একমাত্ৰ দেৱালয় য'ত টাই ভাষাত আশীৰ্বাদ দিয়া হয়। আৰু প্ৰতি বছৰে জানুৱাৰী মাহৰ 30 তাৰিখে হাবুঙত দাম পূজা অনুষ্ঠিত কৰা হয়। আৰু এই দাম পূজাৰ মূল উদ্দেশ্য হৈছে সকলো জাতি আৰু জনজাতিৰ মাজত ভাতৃত্ববোধ অটুট ৰখা। এইফালে দেখা পাইছে এটা ড্ৰাগনৰ দৰে মূৰ্তি আছে, আৰু কি হয় মই আচলতে নামটো নাজানো। এটা কুকুৰা আছে এডাল লাঠি লৈ। এই ঘৰটোত ধূপ চাকি জ্বলোৱা হয়। এইফালে দেখিছে সৰু সৰু টাবত ফুলৰ পুলি আছে আৰু বহুত ধুনীয়াকৈ সজাই ৰাখিছে ফুলৰ পুলিখিনি। ধূপ চাকি জ্বলোৱা হৈ গ'ল। ইয়াৰ পিছত আমি আশীৰ্বাদ ল'বৰ কাৰণে আহিছোঁ।